Hello guys, welcome to my YouTube channel Sanjeev Vlogs. আজি আমি জুনাই যাম। এয়া মোৰ লগত আছে অভিজিত। এইটো সাগৈ এইটো কাৰণ কাইলে আমাৰ জুনাইত লাইভ এটা পাতিব আৰু আপোনালোকক দেখাম আৰু আছে কোন কোন যাব কমগে। এতিয়া আমি গোগামুখ ষ্টেচনত আছো। এয়া 92 সংখ্যক আমাৰ বা মুনৰ যিখন অধিৱেশন তালে গৈ আছে অহাকাইলে আমাৰ লাইভ ফেষ্টিভেল আছে তালে আমি গৈ আছো গোগামুখ আঞ্চলিকৰ পৰা গৈ আছো ছজন গৈ আছো সকলোকে লগ পাম আৰু নিশ্চয় লগ পাম গৈ আছো হ'ব দিয়ক ভাল ভাও কৰে নাই এনেকুৱা নহয় চাই যাওক পাই গ'লেহি পাই গ'লেহি এয়া আমি অধিৱেশন সেইখিনি দেখুৱামগে এতিয়া নহয় আপুনি দুআষাৰমান কৈ দিয়ক আমি আহি পালো চিমেণ্ট চাপৰি ষ্টেচন কাইলৈ আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাইখুটা এতিয়া আছে আমাৰ সাধাৰণ পৰিষদ গৈ আছো বলক তেনেহ'লে ডেষ্টিনেশ্যন আমাৰ পাইছো আমাৰ যিখন আমাৰ 92 সংখ্যক যিখন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি লাইখুটা স্থাপন কৰা আমাৰ যিটো মঞ্চ তাত মঞ্চত জাষ্ট পাইছোহি এতিয়া আমাৰ লগত চাওক কোন আছে আমাৰ কেন্দ্ৰীয় সেৱা বাহিনী আমাৰ কেন্দ্ৰীয় সেৱা বাহিনী আমাৰ ঠাণ্ডা বিষয়ববী আছে আমাৰ লগত আছে অসমৰ বিশিষ্ট সূত্ৰধাৰ আমাৰ লগত আছে বিশিষ্ট আমাৰ কোলামলা বায়ন আছে আমাৰ লগত এজন নাৰ্ড আমি আহি পালোহি বিষ্ণু গায় বিষ্ণু গায় গেম ধুনীয়া খেলে এজনে গেম ধুনীয়া খেলে চব আছে মানে আমি আৰু এজনক মই চিনাকি দি দিছো যোনজন এজন বিশিষ্ট ভেড়া আৰু খৰেশ্বৰ তেখেত আছে আমাৰ দ্ৰৌপদী মুৰ্মুৰ আমাৰ ৰিলেটিভৰ তেখেত মানুহ হয় আমি গৌৰৱ পাওঁ আমি ৰাষ্ট্ৰপতি ভাগিনে এজন দেখিছে মেছেজত ব্যস্ত ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো কাইলৈ দেখুৱাম